পোলাও বনাবৰ কাৰণে আমি চাউলটো ভালদৰে ধুই টুকি ৰাখিছোঁ। মনত ৰাখিব যাতে চাউলটো কোমলাই নাৰাখে, লগে লগে ধুই টুকি ৰাখি দিলে হৈ যাব। চব্জি লৈছোঁ, মই গাজৰ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইফালে ফ্ৰেঞ্চবিন লৈছোঁ, আৰু এইফালে আদা নহৰু অলপ পিচি ৰাখি থৈছোঁ। আৰু এইফালে পিঁয়াজ কাটি ৰাখিছোঁ মই দুটা, মিহি মিহিকৈ কাটি ৰাখিছোঁ, আৰু এইফালে কাজু লৈছোঁ, এইফালে আপোনাৰ জালুক দুটামান লৈছোঁ, আৰু এইফালে লং, তেজপাত, গোটা জিৰা কেইটামান, আৰু ইলাচি আৰু ডালচেনি এইকেইটা লাগিব, এইকেইটা যোগাৰ কৰি লৈছোঁ। তেলটো গৰম হ'লে সেই গতিকে মই ইয়াত টুকুৰ টুকুৰ কৰি ৰখা তেজপাত কেইখিলা দি দিছোঁ, আৰু ইয়াত জিৰা দি দিছোঁ। জিৰাকেইটা অলপ ফুটি উঠালৈকে ভাজিম। তাৰপিছত যিখিনি গোটা মছলাখিনি মই ডালচেনি, লং, ইলাচি সকলোবোৰ ইয়াতে ঢালি দিম এতিয়া। কাজুকেইটাও দি দিলোঁ ইয়াতে। কাজুকেইটা অলপ ৰঙচুৱা পৰালৈকে ভাজি ৰাখিম। তো এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি থাকিম। পিঁয়াজটো অলপ সিজিব লাগিব, সেইবাবে সিজালৈকে অলপ মই ভাজি থাকিম। আপোনালোকে দেখিছে পিঁয়াজখিনি সিজি গৈছে, সেইবাবে মই এতিয়া কাটি ৰখা চব্জিখিনি ঢালিম ইয়াত। আদা নহৰুখিনিও লগতে ঢালি দিছোঁ। তো এইখিনি মিডিয়াম ফ্লেমত এতিয়া মই এইখিনি ভাজি থাকিম অলপমান। তো ভাজোতেই অলপ সিজিয়ে যাব, তেতিয়া মিডিয়াম ফ্লেমত অলপ 3 মিনিটমান টাইম ভাজি থাকিলেই হ'ল। তো ইয়াত মই এতিয়া নিজৰ জোখ অনুসৰি নিমখ দি দিছোঁ। মই মিঠা পোলাও খাই ভাল পাওঁ যিহেতুকে, সেইবাবে চেনি অলপো দি দিছোঁ। তো কিছুমানে মিঠা পোলাও বেয়া পালে নিমখ দিয়ে খায়, চেনি নিদিয়ে, তেতিয়া নিদিলেও হ'ব। যিসকলে মিঠা পোলাও খাই ভাল পায় তেওঁলোকে চেনি দি দিলে হৈ গ'লে, পিঁয়াজতে চেনিটো দি দিব পাৰে। কেঁচা চব্জিবোৰ সিজিলে এতিয়া মই ইয়াত চাউলখিনি ঢালি দিম। চাউলখিনিতো আপোনালোকে দেখিছে মই ধুই মেলি টুকি ৰাখিছিলোঁ ধুনীয়াকৈ, সেইবাবে শুকাই গৈছে চাউলটো পূৰা। এনেকৈ জৰজৰীয়া হ'লে তেতিয়া পোলাওটোও জৰজৰীয়া হৈ যায়, এনেকৈ ভালকৈ শুকাই গ'লে মানে। আপোনালোকে দেখিছে মই এতিয়া চাউলটো লাহে লাহে লৰাই আছোঁ, কাৰণ চাউলটো ভাগিব দিব নালাগে, কাৰণ চাউলটো ভাগিলে দেখিবলৈও বেয়া লাগিব আৰু খাবলৈও ভাল নালাগিব। সেইবাবে নভঙাকৈ লাহে লাহে লৰাই থাকিলেই হৈ গ'ল। তো মাজে মাজে লৰাই থাকিব যাতে তলত লাগি নধৰে, যাতে দেৰি নাযায় চাউলখিনি। দেৰি গ'লে খাবলৈ বেয়া হ'ব, ডেৰা ডেৰা গোন্ধাব। সেইবাবে মাজে মাজে নিজে লৰাই থাকিলেই হৈ গ'ল। চাউলটো সিজি গৈছে, তো এতিয়া মই পানী মিলাম ইয়াত। পানী মই 2 টেমা চাউল লৈছিলোঁ, আৰু সেইবাবে মই 1/2 গিলাচ পানী দিম ইয়াত এতিয়া। আৰু এইটো পানী দিয়াৰ পিছত মই এতিয়া কুকাৰটো 2টা চিটি অহালৈকে ৰাখি থ'ম। তো দেখিছে আপোনালোকে 2টা চিটি মাৰিলে তো কালাৰটো ইমান ধুনীয়া লাগিছে, আৰু মই লগত খাবলৈ বনাইছিলোঁ ব্ৰইলাৰ মাংস। তো এয়া দেখিছে আপোনালোকে, ধুনীয়া লাগিছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আপোনালোকেও ট্ৰাই কৰিব এনেদৰে, ভাল পাব। আৰু প্ৰথম কথাটো হৈছে মই আজি ফাৰ্ষ্ট বনাইছোঁ পোলাও। তো কেনেকুৱানো হৈছে আপোনালোকে কমেণ্টত জনাবচোন মোক। তো বাই বাই, পুনৰ আকৌ লগ পাম।